ৰজত কমল বঁটা বিজয়ী অনুৰাগ শইকীয়া, পিতৃ ডক্টৰ অনিল শইকীয়া, মাতৃ দীপালী দত্ত শইকীয়া আৰু পুত্ৰ অনুৰাগ শইকীয়া। নতুন বছৰৰ আৰম্ভণিতে তথা ২ জানুৱাৰী তাৰিখে এই তিনিওজনক একেলগে অতি ওচৰৰ পৰা লগ পোৱাৰ সুযোগ পালোঁ। জ্যোতি বিষ্ণু কলাংগন আৰু স্বৰাজ একাডেমীৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানটোত ৰজত কমল বঁটা বিজয়ী অনুৰাগ শইকীয়াক সম্বৰ্ধনা জনোৱা হৈছিল। তেখেতৰ বৰগীত নামৰ এলবামটোৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বৰগীতক জিলিকাবলৈ সক্ষম হৈছে। বলিউডত নিজকে এজন দক্ষ সংগীত পৰিচালক হিচাপে প্ৰতিষ্ঠা কৰা অনুৰাগ শইকীয়াই বহুতো ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে। প্ৰায় ৩ ঘণ্টা জুৰি হোৱা আলাপত তেখেতৰ সহজ সৰল ব্যক্তিত্বৰ প্ৰকাশ ঘটিছিল। তেখেত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ব্যক্তি হৈও ইমান সাধাৰণ তথা নম্ৰভাৱে সকলোৰে লগত কথা বতৰা পাতিছিল। তেখেতে কৈছিল, আমি যেতিয়া জীৱনত সফল বা সুখী অনুভৱ কৰোঁ তেতিয়া আমি ভাল গুণী ব্যক্তিসকলৰ সাক্ষাৎকাৰ চাই তেওঁলোকৰ জীৱনৰ পৰা শিক্ষা লোৱা উচিত যে সফলতা কাক কয়। বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে নিজৰ সফলতাক লৈ কৈছিল যে শ্বাহৰুখ খান হোৱাটো তেনেই সহজ কথা, কিন্তু সেই শ্বাহৰুখ খানক বজাই ৰখাটো বৰ কঠিন। তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে লগতে কয় যে সদায় নিজৰ ওপৰত আত্মবিশ্বাস থকা উচিত। কোনো এটা কাম কৰাৰ সময়ত সদায় আত্মবিশ্বাসী হোৱা উচিত। নিজৰ অনুভৱ ব্যক্ত কৰা প্ৰসংগত অনুৰাগ শইকীয়াই কয় যে মাতৃয়ে টিভিত চোৱা একতা কাপুৰৰ চিৰিয়েলবিলাকৰ শ্বুটিং হোৱা মুম্বাইৰ আন্ধেৰী নামৰ ঠাইডোখৰে সৰুৰে পৰাই তেওঁক আকৰ্ষিত কৰাৰ লগতে তাতে থকাৰ ইচ্ছাও জাগিছিল আৰু আজি তেওঁ প্ৰতিষ্ঠা কৰা কণ্ট্ৰেল নামৰ ষ্টুডিঅ'টো মুম্বাইৰ আন্ধেৰীতে অৱস্থিত। তেখেতৰ পিতৃ ডক্টৰ অনিল শইকীয়াদেৱে কয় যে তেওঁ কেতিয়াও অনুৰাগক শ্ৰেণীত প্ৰথম হ'বলৈ পঢ়িবলৈ কোৱা নাছিল। তেওঁ মাথো ভৱিষ্যতে অনুৰাগক নিজকে প্ৰতিষ্ঠা কৰিবলৈ যি জ্ঞানৰ প্ৰয়োজন থকা উচিত সেই শিক্ষা থকাটোহে বিচাৰিছিল। তেখেতৰ মাতৃ দীপালী দত্ত শইকীয়াই কয় যে অনুৰাগ সৰুৰে পৰাই কষ্টসহিষ্ণু আছিল। কথাৰ প্ৰসংগত তেখেতে জনায় যে এবাৰ দীপালীৰ সময়ত অনুৰাগ যেতিয়া কটন মহাবিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ কলা শাখাত পঢ়ি আছিল তেতিয়া অনুৰাগে তেওঁলৈ ফোন কৰি কয় যে তেওঁৰ ঘৰলৈ বৰ মনত পৰিছে। প্ৰতি বছৰে অনুৰাগৰ পেহাকে তেওঁক বহুত আতবাজি কিনি দিয়ে। কিন্তু গুৱাহাটীত পঢ়াৰ পাছৰ পৰা সেয়া সম্ভৱ হোৱা নাছিল। সেই সময়ত অনুৰাগে NK প্ৰডাকশ্যনৰ ষ্টুডিঅ'লৈ নিতৌ অহা যোৱা কৰিছিল। অনুৰাগৰ কথা শুনি তেতিয়া মাতৃয়ে তেওঁক দীঘলী পুখুৰীৰ পাৰত নিজৰ বন্ধুসকলৰ লগত দীপাৱলী উদযাপন কৰিবলৈ ক'লে। তেতিয়া অনুৰাগে মাতৃক কৈছিল যে তেওঁৰ এতিয়া ফূৰ্তি কৰাৰ সময় নহয়, কষ্ট কৰি নিজৰ জীৱন গঢ় দিয়াৰহে সময়। তেতিয়া মাতৃয়ে অনুভৱ কৰিছিল যে অনুৰাগ বহু কম বয়সৰ পৰাই নিজৰ জীৱন গঢ়াৰ প্ৰতি সচেতন আছিল। তেওঁৰ মাতৃয়ে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কয় যে পঢ়াটো সদায় ভাতৰ নিচিনা। আমাক যিদৰে মাছ মাংস ভাজি থাকিলেও ভাতহে বেছিকৈ প্ৰয়োজন হয়, ঠিক সেইদৰে আমি যিমানেই গান নাচ ছবি লিখা মেলা আদি জড়িত নহওঁ কিয় আমি কিন্তু পঢ়াটোকহে বেছি গুৰুত্ব দিয়া উচিত। নাজিৰাত স্বৰাজ একাডেমী চৌহদত অনুষ্ঠিত এই অনুষ্ঠানটোত ভাগ ল'বলৈ পাই মই সঁচাকৈ আনন্দিত।